নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আকৌ এই ৰাতি ভাত সাঁজ খাবলৈ লৈছোঁ। এয়া ভাতৰ লগত আছে আজি মোৰ লোকেল মুৰ্গী অমিতা আলু জালুক দি বনাইছোঁ। যিহেতু অকণমান পথাৰত লাগি আছোঁ যে পথাৰত অকণমান আমাৰ কাম চলি আছে। এতিয়া সৰিয়হ সিঁচা দিন আৰু তাতে আলু চালু ৰুইছোঁ। অকণমান গা চাবিলাক অকণমান বিষ হৈ আছে, সেইটো কাৰণে জালুক দি দিছোঁ। আৰু লগতে এয়া দিছেনে ফ্ৰাই মাছ, সৰু সৰু লোকেল মাছ, এইবিলাক পুঠি মাছ আৰু মোৱা মাছ, শিঙৰা মাছ। আপোনালোকে ভাত খালে নাই বাৰু কমেণ্ট এটা কৰি জনাবচোন। আৰু মই ভাতকেইটা খাই লওঁ। আপোনালোকে যদি খোৱা নাই ভাতকেইটা খাই লওক, আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এতিয়া মই ভাতকেইটা খাই লওঁ, যিহেতু মাংস বুলি ক'লে লোভেই লাগে ন, সেইকাৰণে। সৰু সৰু এনেকুৱা মোৱা আৰু পুঠি মাছ কোনে কোনে খাই ভাল পায় বাৰু? মই হ'লে বহুত ভাল পাওঁ।